হেল্ল' এভৰিৱান, আপোনালোক সকলো ভালে আছেনে? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈছোঁ কঁঠালগুটিৰ চাটনিৰ ৰেচিপি। এয়া কঁঠালগুটিকেইটা প্ৰথমতে এনেদৰে কটাৰীখনে অলপ ফালি ল'ম, যাতে পুৰিলে সুবিধা হয় বাকলিটো এৰিবলৈ। গোটেইখিনি ধুনীয়াকৈ এনেদৰে অলপ ফালি ল'লোঁ কটাৰীখনে। এতিয়া এখন টাৱাত মই গেছতে পুৰিম। টাৱাখনত অলপমান কঁঠালগুটিকেইটা এনেদৰে দি সেকি ল'ম দুয়োটা চাইডে ধুনীয়াকৈ। এটা পিঠি ধুনীয়াকৈ ৰঙা হৈ জ্বলা হোৱা দেখি আকৌ উলটি এটা চাইডে এনেকৈ ধৰি ক'লা হোৱা দিম ধুনীয়াকৈ। মাজে লৰাই দিলে নহ'লে বেছি জ্বলি যায়। এতিয়া কঁঠালগুটিখিনি বাকলিকেইটা এৰুৱাই ল'ম। বাকলিখিনি ফালি ল'লে সুবিধা হয় বাকলিটো এৰুৱাবলৈ। এতিয়া বাকলিখিনি এৰুৱাৰ পিছত আপুনি খুদুনা নহ'লে মিক্সিত পিচি ল'ব। মই খুদনাতেই গুড়ি কৰি ল'লোঁ। সেয়া খুদনাত গুড়ি কৰি লৈ তাতে এতিয়া পিঁয়াজ দিছোঁ। সকলোখিনি ইয়াতে মিহলি কৰি ল'ম। পিঁয়াজ, আদা, ধনিয়া, নিমখ, অলপমান মিঠাতেল, জলকীয়া কিমান খায় আৰু নিজৰ ওপৰত কথা। মই অকণমান শুকান জলকীয়া এটা সানি দিছোঁ পুৰি লৈ। এতিয়া এই ভাতখনত ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ, সকলোবোৰ মিহলি কৰি। ভাতৰ লগত খাবচোন, মজা লাগে। এনেও কঁঠালগুটি খাই ভালে লাগে নহয় কওকচোন। অলপমান ওপৰত গোল নেমু চেপি দিছোঁ।